নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। আজি মানুহজন ঘৰত আছে, বন্ধ আছে, সেইকাৰণে আজি ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। বন্ধ থাকিলে বেংক বন্ধ থাকিলে মোৰো অফ থাকে, কাম নাই, সেইকাৰণে আজি ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। ফাৰ্ষ্ট টাইম আজি মই ব্লগ বনাইছোঁ। কমেণ্ট কৰিব কেনেকুৱা হৈছে। ক'ত গ'লা? এয়া চোৱা, আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আন্ধাৰ হৈছে সেইফালে চোৱা। ভাল কথা কৰা। আজি দিনটো কি কৰিম দেখাই থাকিম আপোনালোকক, চাই থাকিব। আজি মাখি মাৰিম, মাখিও নাই ঘৰখনত, মাখি মাৰিব। ক'ত মাখি আছে আজি? মাখিয়ে নাই। আপোনালোকক আজি মোৰ সৰু বাগিচাখন দেখাম, চাব দেই। এইখিনি ফুল, ইয়াতে এইখিনি সৰু সুৰা ফুল ৰুইছোঁ, আৰু ইয়াত ধনিয়া গুটি সিঁচিছোঁ, ইয়াতো দিছোঁ, ইয়াতো দিছোঁ। ফুলো আছে অলপ চলপ, এইবিলাক। ইয়াত এজোপা, এইফালে ওপৰ পাইছেগৈ। কিটচেনতো অলপ চলপ দিছোঁ। চাওক, ইয়াত গান নাগাবা, কপিৰাইট লাগিব। গান নাগাবা, কপিৰাইট লাগিব। ইয়াতো আছে মানি প্লাণ্ট, ইয়াতো অলপ চলপ লগাইছোঁ সৰু সুৰাকৈ। ইয়াত ধুনীয়াকৈ ৰ'দ পৰি থাকে যে, সেইকাৰণে মানে ইয়াতে অলপ ফুল লগাই দিছোঁ। সিহঁতি অকণমান ভিটামিন পাব ন, ফুল ফুলিব। ৰ'দ পৰি থাকিলে মোৰ ফুল লগাব মন যায়। য'ত নেকি ৰ'দ পৰি থাকে ন, তেনেকুৱা জেগাত মোৰ ফুল কিবা কিবি লগাবলৈ মন যায়। সেইকাৰণে ইয়াতো কিবা কিবি কাটি মেলি তেনেকৈ কালাৰ কৰি মেলি তেনেকৈ ফুল লগাই দিছোঁ। কি হ'ল বুলি কৈ আছিলা অথনি? মুনু কি বুলি কৈ আছিলা? স্কুল যাওঁতে কৈছে চাইকেলখন ৰখ দিওঁ পাপাই বুলি কেলে কৈছে দাঁত মে মাংস গুচাই খাই লওঁ বোলে স্কুল যাওঁতে সেই বুলি কৈছে। কাম নাই আজি, কি কৰিবা? আমনিয়ে লাগিছে। ঠিক আছে, মই কাম কৰি লওঁ। গোটেই বেচিনত বাচন চাচন ভৰ্তি হৈ আছে, চাহ খোৱা বাচন, মুনুৱে গোটেই ভাত খাই যোৱা বাচন ভৰ্তি হৈ আছে। কাম কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আৰু ফ্ৰেণ্ডছ, এতিয়া মই যাওঁ মুনুক স্কুলৰ পৰা আনিব। মুনুক স্কুল আজি জল্দি ছুটি দিব। আজি ছেটাৰডে হয়, 11টা বজাতে ছুটি দিব। আনকালে 12টা বজাত দিয়ে ছেটাৰডে, কিন্তু আজি 11টা বজাতে ছুটি দিব। গতিকেলৈ যাওঁ, দেৰিয়ে হৈছে, ছুটি হ'লেই চাগে। আৰু এইখনে মই বসন্তী, এইখনকে লৈ ঘূৰি ফুৰোঁ আৰু দেই। টকা পইচা নাই, দুখীয়া মানুহ, গাড়ী মটৰ নাই, বাইক চাইক নাই। আৰু আহি পাই গ'লোঁ স্কুলৰ পৰা ঘৰ। মাকক মনে মনে কি কৰিবা, ভয় খোৱা মানে ছাৰপ্ৰাইজ। ভয় খোৱা পাই গ'লোহি, স্কুলৰ পৰা আহিলোঁ। মা ভাত কেইটামান দিয়া ভাত কেইটামান। বহুত ভোক লাগি আহিছে, স্কুলৰ পৰা আহিছোঁ। অঁ, ইমান দেৰি ভাত বনোৱাই নাই। মোৰ ভোক লাগিছে বুলি গম নাপাওঁ। আজি ভাত নিদিলে, সোনকালে ছুটি দিলে যে, শনিবাৰ কাৰণে 11টা বজাতে ছুটি দিলে, ভাত নিদিলে আৰু। অঁ, ভাইটি তুমিও গৈছিলা? অঁ, এইটো আমাৰ ভাইটি স্কুল গৈছিলে মোৰ লগতে। দুইটা অলপ বজাৰ কৰি আহোঁ, ভাত খাবৰ কাৰণে কিবা কিবি লৈ আহোঁ। মাছ আনো নে মাংস আনো, বজাৰলৈ গৈহে আনিম। আজি টেঙা জোলহে খাব মন গৈছে, টেঙা খাই লওঁ। টেঙাকে আনিম, ঔটেঙা, মাছ। এইখনলৈ যাওঁতে জোতা পিন্ধিব লাগে নেকি? চেণ্ডেলযোৰ পিন্ধি লোৱা। চুলিখিনি বেয়া হৈ আছে, চুলিখিনি ঠিক কৰি লোৱা। গোটেইটো হিৰ'। চেণ্ডেল এযোৰ পিন্ধা, জোতা নালাগে। চাওকচোন, এই ওচৰতে বজাৰ আছে, বজাৰ কৰিব যাবৰ কাৰণে সি জোতাযোৰ পিন্ধি লৈছে। কি যে হ'ব দেই, মোক বিক্ৰী কৰি খাব ই। ব'লা। বহুত সময় পিছত ভিডিঅ'টো আকৌ আৰম্ভ কৰিছোঁ, চাই থাকক আপোনালোকে। এতিয়া মই ভাত বনাবলৈ লৈছোঁ।
ভাতৰ লগত আজি কি বনাওঁ দেখাই দিম আপোনালোকক। এতিয়া ভাত বনাবলৈ লৈছোঁ। ভাতৰ লগত আজি কি কি আছে চাওক আপোনালোকে। ভিডিঅ'টো আকৌ আৰম্ভ কৰিছোঁ। মাছ বনাবলৈ লৈছোঁ আজি। সেই মাছ নিমখ হালধি সানি থৈছোঁ। মাছটো ফ্ৰাই কৰিম আৰু ইয়াত দাইল, ঔটেঙা, কচু বইল দি থৈছোঁ। দাইল, ঔটেঙা, কচু আৰু মাছ দি জোল বনাম আৰু কিবা এটা ভাজিম বুলি ভাবিছোঁ। চাই থাকক আপোনালোকে। ভিডিঅ'টো তুমি ধৰি দিয়া মোবাইলটো। মোৰ অসুবিধা হৈছে ধৰিবলৈ। আজি কেমেৰামেন বনাইছোঁ পাপু। কেমেৰামেন বনাইছোঁ। টেঙা মাছৰ জোল খাই বহুত ভাল লাগে মোৰ। মুনুৱে মাছ নাখায়, তাৰ কাৰণে ডিম আনিছোঁ। সি ডিম দি খাব। সি মাছৰ গোন্ধই ল'ব নোৱাৰে। কি কাৰণে ল'ব নোৱাৰে ল'ৰাটো দিহে জানে। ৰাতি সেয়া হেৰিয়ৰ লগত বনাবা, খুতৰা শাক। শাক দি বনাই আঁতৰি থকাতে ফুটিছে। এনেকৈ কাঁহী এখন দি লোৱা। হেলমেট এটা দি লওঁ। বেছি টেঙাটো চুকাকৈ নিদিবা, বহুত টেঙা হ'লেও খাব নোৱাৰো। অলপ ঔটেঙাটো পকা পকা গোন্ধাব লাগে, তেতিয়াহে খাই ভাল। নাই ঔটেঙা মাৰ্কেটত এখন। আৰু এইফালে খুতৰা শাক আৰু আলু দি তেল দি ভাজি খাম। খুতৰা শাক এই আলু সৰু সৰুকৈ কাটিবা। আলু সৰু সৰু কাটিলেহে ভাল লাগে। কেলে আজি বেংক বন্ধ, গা ধোৱা বন্ধ। আজি বেংক বন্ধ, গা ধোৱা বন্ধ, ফপৰা মপৰা হৈ আছোঁ। আৰু এতিয়া এনেও ঠাণ্ডা দিন পাইছেহি, গা ধুবলৈ নাই। কালিয়ে আহিয়ে ৰাতি মূৰটো ধুই থৈ দিছোঁ। এতিয়া আকৌ ভাত খাম। ভাত খাই লৈ এতিয়া আকৌ শুই যাম। তাৰপিছত 5টামান বজাত উঠি আকৌ ধুনীয়াকৈ মুখৰ আগত চাহ একাপ দিবা দেই। ৰঙা চাহ দিবা। শুই উঠি ৰঙা চাহ খাই ভাল লাগে। আৰু এই ভাত খাবলৈ লৈছোঁ। ভাত বাঢ়ি আনিছোঁ চবলৈকে। মোৰ মুনুৱে মাছ নাখায়, সেইকাৰণে ডিম দিছোঁ। এয়া পাপু কি কৈছে? আমাৰ ভাত খোৱা ৰেডি হৈ গ'ল। ভাত খাবৰ কাৰণে ভাত খাবলৈ ৰেডি হ'ল। এয়া পাপু ভাত, এয়া মুনু, এয়া মোৰ। খাই লওঁ বুলি কৈ দিয়া। খাই দিয়া। আমাৰ মুনু মাছ নাখায় আজি। সেইকাৰণে ডিম এটা অমলেট কৰি দিব কৈ দিয়া। ভাত খায়ে দিলা যে, খাই লওঁ বুলি নকলা। খাই দেখুৱাচোন কেনেকুৱা হৈছে। টেঙা জোলটো এনেও ভালেই পাওঁ, তুমিও ভালেই পোৱা। টেঙা জোল মোৰ চবতকৈ ফেভাৰিট নাই। গাহৰি মাংস বাৰু সেইটো হেৰি নহয়। মাছটো বহুত তেল হয়। খাই লোৱা তেতিয়াহ'লে। আমিও খাই লওঁ তেতিয়াহ'লে। কি মই যেতিয়া আলহী ঘৰত ভাত খাওঁ, এই কাঁহী এখন দিয়কচোন। মই যেতিয়া আলহী ঘৰত ভাত খাওঁ তেতিয়া কওঁ, কাঁহী এখন দিয়ক, ভাত বেছি হৈছে। আকৌ সেইফালৰ পৰা বৌৱে ক'ব, নাই নাই পাৰিবা খোৱা। নাই বৌ বেছি হৈছে, ভাত নোৱাৰোঁ ইমান খাব। মই ঘৰত ভাত নাখাওঁ নহয়। আৰু যেতিয়া ঘৰত ভাত খাওঁ, ওচৰত মোৰ লগত যোন খাই থাকে, সিহঁতক গাড়ীখন নাচাওঁ। চাই কওঁ, তুমি এইকেইটা নোখোৱা যদি মোক দি দিবা। তুমি অকণ নোখোৱা নে, মোক দি দিবা। কিন্তু আলহী ঘৰত সজাত কেইটামান খানা খাওঁ, সেইটো ষ্টাইল। বাৰু খাই লওঁ। আপোনালোকৰ ভিডিঅ'টো চাই থাকক শেষৰ লগত। ফ্ৰেণ্ডছ, কালি ভিডিঅ' নবনালোঁ আৰু আকৌ আজি ছানডে, আজি ভিডিঅ' বনাইছোঁ। তাৰপৰা আজি আমাৰ পূজা প্ৰথম দিন। মেকআপ কৰিব যায় মানুহক, বাহিৰত কৰিব যায়। আজিতো বিয়া কি মেহেন্দি মেকআপ আছে ন? মেহেন্দি মেকআপ আছে আজি। প্ৰথম মেকআপ কৰিব যাব। আজি ফাৰ্ষ্ট ইনকাম কৰিব পূজা মেকআপত। মোক কিবা এটা পাৰ্টি খুৱাবা দেই। আগতে নাই হোৱা নাই, আজি বাহিৰতহে।
কৰাটো আৰু বাহিৰত কৰাটো বেলেগ কথা ন, বিয়াত তেনেকৈ কৰা নাই নহয়। কিবা এটা খোৱাবা কিন্তু, মেকআপ কৰিব, কি খোৱাবা আৰু কোনোবা যদি মেকআপ কৰিব বিচাৰে পূজাৰ লগত যোগাযোগ কৰিব। পূজাক মেকআপ কৰা জেগাত থৈ আহিলোঁ, অকলে যাব বেয়া পালে, সেইটো কাৰণে আগবঢ়াই থৈ আহিলোঁ। বেছি দূৰ নাছিলে, ওচৰতে। আৰু ঘৰত আজি অকলে থাকিব লাগিব, মানে অলপ সময়, বেছি সময় নহয়। এতিয়া মুনু টিউশ্যনত থৈ আহিলোঁ, মুনু টিউশ্যন গৈ। আৰু ঘৰতনো কি কৰিম, কাম আছে বহুত, অলপ অকলে কামকে কৰোঁ। কাপোৰ চাপোৰ ধুব আছে, কাপোৰ ধুমগৈ এতিয়া। আৰু ভাত পানীও বনাই ৰাখিম, নহ'লে পূজা অহালৈকে দেৰি হৈ যাব ভাত খোৱা। সেইটো কাৰণে মই বনাই মেলি থৈ দিম। আৰু ইয়াৰ ঘৰৰ পাই গ'লোহি। চাওক, এইবোৰ কাপোৰ উলিয়াই থৈছোঁ মই ধুবৰ কাৰণে। ইউনিফৰ্ম, বেংকৰ ইউনিফৰ্মেই হয়, মোৰ নিজৰ কাপোৰ। আৰু মুনু বগা পেণ্ট এটাও আছে। এইবোৰ কাপোৰ কানি ধুই ভাত পানী বনাব লাগিব। আৰু মই কাম কৰি লওঁ, আকৌ পিছত ভিডিঅ' দি আছোঁ, লগ পাই আছোঁ পিছত আপোনালোকক। আমাৰ এইটো মুনু আহি গ'ল, আহি ললিপপ খাই আছে, টিউশ্যনৰ পৰা লৈ আহিলোঁ তাক। আৰু এতিয়া মই ভাত বনাম। আৰু এইফালে পিঁয়াজ কাটি থৈ গৈছিলোঁ, নহৰু পানীত তিয়াই থৈ গৈছিলোঁ। এতিয়া আজি ভাত পানী মই বনাব লাগিব। মাংস লৈ আহিছোঁ, চিলি চিকেন বনাম। পূজাই চিলি চিকেন বনাব কৈ থৈ গৈছে, গতিকে কেপচিকাম আছে নাই চাই লৈছোঁ। কেপচিকাম আছে, বনাই লওঁ ভাতটো মই। আৰু বন্ধ পৰা পালে আপোনালোকে ভাত পানী বনাই নে নবনাই কমেণ্ট কৰি জনাব। আৰু বন্ধুসকল, অকলে ভাত বনাই আমনিও লাগিছে, আপোনালোকৰ লগতে কথা পাতোঁ। আৰু তাতে মই এটা কাহিনী ক'ম আপোনালোকক, জমনি কাহিনী কওঁ শুনক। এবাৰ এটা বাপেক আৰু পুতেকে মানে আগৰ বুৰুলি খেৰ চিনি পায় নাই, ঘৰৰ আগত এতিয়াহে টিংপাত হৈছে প্ৰায়বোৰ ঘৰত, আগতেতো খেৰ আছিলে, খেৰে ঘৰ চাই। আৰু যেতিয়া ঘৰটো বহুত পুৰণা হৈ যায়, পুৰণা হৈ যোৱাৰ পিছত আকৌ নতুন খেৰ লগাবৰ কাৰণে আকৌ পুৰণাখিনি আঁতৰাওঁতে বহুত হাতত ক'লা একদম চাই তাই লাগি যায়। তেনেকৈ বাপেক আৰু পুতেকে ঘৰ চালে, ঘৰ চোৱাৰ পিছত বুৰুলি খেৰখিনি আঁতৰাওঁতে লেতেৰা হ'ল। তাৰপৰা ঘৰ চাই মেলি হৈ গ'ল। হৈ যোৱাৰ পিছত বাপেকে পুতেকক ক'লে, যা দোকানৰ পৰা তই যা, ফটাফট চাবোন এটুকা লৈ আহ। তাৰপৰা পুতেকে পইচা ল'লে বাপেকৰ পৰা, গৈছে দোকানত, ফটাফট চাবোন আনিব গৈছে। তাৰপৰা দোকানত গৈ কৈছে, সিখন দোকানতো গৈছে, ফটাফট চাবোন এটুকা দিয়ক। আৰু সিখন দোকানতো গৈছে, ফটাফট চাবোন এটুকা দিয়ক। কোনো দোকানত ফটাফট চাবোন বিচাৰি পোৱা নাই। তাৰপৰা বহুত দোকান তেনেকৈ ঘূৰিলে, ঘূৰি আহি বাপেকক কৈছে, দেউতা ফটাফট চাবোন নাপালোঁ নহয়। তাৰপৰা বাপেকে কৈছে, ফটাফট চাবোন নাপালি মানে, তোক চাবোন আনিবহে গৈছিলোঁ। পুতেকে ভাবিছে মানে কি চাবোন দোকানৰ নাম ফটাফট, মানে তাক খৰধৰকৈ যাব ক'লে। তাৰপৰা বাপেকে পূৰা পুতেকক গালি দিছে, তোক মই চাবোন আনিব গ'লোঁ, ফটাফট মানে জল্দি যাব গ'লোঁ, তই দোকানত গৈ ফটাফট চাবোন বিচাৰিছোঁ। আৰু এটা বন্ধুসকল, আপোনালোকক মই প্ৰশ্ন কৰিম দেই, মানে প্ৰশ্ন কৰোঁ, পাৰিলে আপোনালোকে উত্তৰটো দিব। যদি নোৱাৰে মই পিছৰ ভিডিঅ' বনাওঁ উত্তৰটো দিম। আপোনালোকৰ ধৰ এই হাতখন আছে, হাতখনৰ 5টা আঙুলি আছে। এই 5টা আঙুলি যদি আপোনালোকে, মই কেইটামান নাম ক'ম, আৰু নাম কোৱাৰ পিছত গোটেই মুঠিটোৰ নাম কি হ'ব আপোনালোকে উত্তৰ জনাব। ধৰি লওক এইটো বুঢ়া আঙুলিটো, হত্যা, লোভ, মোহ, পাপ, ন্যায়, অন্যায়, মানে এই 5টা আঙুলি যদি আমি তেনেকৈ নাম দিওঁ, আৰু গোটেই মুঠিটো আমি কি বুলি নামাকৰণ কৰিম। গতিকে আপোনালোকে উত্তৰটো যদি জানে দিয়ক, আৰু যদি নাজানে মই পিছৰ ভিডিঅ'টোত দিম। আৰু বন্ধুসকল, এনেকৈ এইটো নহৰু যে এনেকৈ গুচাই থাকিলে বহুত সময় লাগে হাতত। যদি আপোনালোকে 5 মিনিটমান এনেকৈ পানীত তিয়াই, এনেকৈ বাতিত পানীত তিয়াই বাকলিটো এনেকৈ মাৰি দিয়ে, বহুত জল্দি হৈ যায়, বহুত কম সময়ৰ ভিতৰতে হৈ যায়। গতিকেলৈ এনেকৈ গুচাই থাকিব নাই। মই সেইটো কাৰণে মুনুক টিউশ্যন আনিব যোৱাৰ আগতে এনেকৈ পানীত তিয়াই থৈ গৈছিলোঁ, আৰু এতিয়া মই হাতে মাৰি দিছোঁ, হৈ গৈছে। এইফালে মাংস ভাজি আছোঁ দেই,
এই জাপি বৰষুণত লাগে বৰষুণ গলে কামত নাহে এজনী গোটাই লবি খুৱাব বুলি সুখৰ ভাত এই পিছতহে মজা পাবি ৰাতিটো জনলে এজনী গোটাই লবি খুৱাব বুলি সুখৰ ভাত এই পিছতহে মজা পাবি ৰাতিটো জনলে ভাত। এইফালে মোৰ ভাত বনোৱা হৈ গ'ল। এইফালে এয়া লাই শাক বইল কৰিলোঁ, খুতৰা শাক আৰু আলু ভাজিলোঁ। এয়া চিকেন ড্ৰাই ফ্ৰাই কৰা নিচিনাই হ'ল, কেপচিকাম দি বনাইছোঁ। আৰু এইফালে আমাৰ পূজা আহি গ'ল এয়া মেকআপ কৰি। মই বনালোঁ আজি চব। এতিয়া বাঢ়ি মেলি দিছোঁ, খাই লওঁ আৰু। চব বন্ধুসকল ভাত খাই মোৰ হৈ গ'ল। আৰু এইখিনিতে এটা কথা, এতিয়া ভাত খাই আমাৰ মানুহজনীয়ে বাচন ধুব। আৰু নহ'লে যদি আজি মানুহজনীয়ে ভাত পানী বনালে হয়, বাচনকেইটা মোক ধুব দিলে হয়, যোৱা হ'ল বাচনকেইটা ধুই দিয়াকৈ হয় বুলি ক'লে হয়। কিন্তু এতিয়া মই ভাত পানী বনালোঁ যে, সেইটো কাৰণে এতিয়া খাই মই একদম দমত আছোঁ। নহ'লে ক'লে হয় বন্ধু বা তুমিতো একো কৰা নাই আজি, বাচনকেইটাকে ধোৱা ভাত খাই সেই বুলি ক'লে হয়। এতিয়া মই ভাত পানী বনাই এতিয়া মুখৰ আগত দিছোঁ ধুনীয়াকৈ। আৰু মই ধুনীয়াকৈ এতিয়া আৰাম কৰিম, ভাত খাই বহি অলপ মোবাইলটোকে চাম।